ছোৱালী এজনী কৈছিলে, দাদা মই এটা সমস্যাৰ সমাধান পোৱা নাই। মোৰ স্বামী মোৰ ঘৰৰ মানুহৰ লগত ইমান ভাল নহয়। আমি ভাল পাই বিয়া পাতিছিলো। ঘৰৰ মানুহে তাক ইমান ভাল নাপায়। মুখৰ আগত একো নকলেও তাৰ পিছত তাৰ কথা আলোচনা কৰে। এই কথাক লৈ সি কেতিয়াবা খং কৰে। আমাৰ ঘৰৰ মানুহৰ লগতো কেতিয়াবা তাৰ বিতৰ্ক হয়। মই কাৰ ফালে কি ক'ম একো বুজি নাপাওঁ। কেতিয়াবা যদি ইয়াৰ ফালে কওঁ আৰু কেতিয়াবা ঘৰৰ ফালে ক'বলৈ মন যায়। সেইবাবে ভাবিলো আপোনাক এবাৰ সুধি চাওঁ, আপুনি কি কয় জানিব বিচাৰো। এইটো কেৱল এজনী ছোৱালীৰ বাবে নহয়, প্ৰত্যেকজনী ছোৱালীক মই ক'ব বিচাৰো, লাগিলে যিয়ে হৈ যাওক কথা সদায় স্বামীৰ ফালে ক'বা। যিয়ে তোমাৰ স্বামীক সন্মান নকৰে তাৰ লগত কথা নাপাতিবা, তাক গুৰুত্ব নিদিবা। তাৰ কাৰণ হ'ল তুমি যদি স্বামীৰ ফালে কথা কোৱা তেতিয়া অকল স্বামীৰ বুলিয়ে নহয়, স্বামীৰ ঘৰৰ মানুহৰো মন জয় কৰিবা। স্বামীয়ে তোমাক ভাল পাবই, স্বামীৰ ঘৰৰ মানুহেও তোমাক ভাল পাব। আৰু যেতিয়ালৈকে তুমি স্বামীৰ হৈ থাকিবা তেতিয়ালৈকে তুমি সন্মানৰ এসাঁজ ভাত পাবা। সমাজৰ লগত সন্মানে এখোজ দিব পাৰিবা। যদি স্বামীৰ বিপক্ষে যোৱা, স্বামীৰ বিৰুদ্ধে কথা কোৱা, তেতিয়া তুমি স্বামীৰ মনৰ পৰা আঁতৰি যাবা। তেওঁ তোমাক গুৰুত্ব নিদিয়া হ'ব, তেওঁ তোমাক ভাল নোপোৱা হ'ব। তাৰ পাছত তোমাৰ ঘৰ যাব মন যাব। ঘৰত গৈ যেতিয়া 2-3 মাহ থাকিবা, তাৰ পাছত যি দুমুঠি ভাত খাবা, সেই ভাতৰ সোৱাদতকৈ বেছি জহৰৰ সোৱাদ ভাল লাগিব। এই কথা মই এনেই বনাই কোৱা নাই। কাৰোবাক যদি প্ৰমাণ লাগে, মাকৰ ঘৰত গৈ 2-3 মাহ বহি খালেই হ'ল, স্বামীৰ পৰা পইচা নোলোৱাকৈ। যদি স্বামীয়ে পইচা নিদিয়ে 2-3 মাহটো বাদ দিয়া, 20-25 দিনৰ ভিতৰত তোমাক তোমাৰ অকাত দেখাই দিব তোমাৰ মা দেউতাই। শেষত এটা কথা কওঁ, ঘৰৰ মানুহে বেছি দিন বেয়া পাই নাথাকে, মাথো স্বামীৰ নজৰত বেয়া নহবা। কথাটো মনত ৰাখিবা। ধন্যবাদ।